तेरी मेरी कहानी। আজি ইমান নাচা নাচি গান গাই আছো যে কি হৈছে? আজি মনটো ভাল, পুৰা ভাল আৰু এই মজা। চশমাখন পিন্ধি আছো, চশমাখন পিন্ধিলে অলপ ধুনীয়া লাগে ন? কেলে লাগিছে চশমা? নে চশমা নলয়, চশমা নলয়। দাদা কি হ'ল এইবোৰ চকুত? অলপ দুখ পালো অলপ। ছোৱালীয়ে মাৰিলে ন? ছোৱালীয়ে মাৰিলে, গম পাওঁ। কি গম পাওঁ? চব গম পাওঁ মই। কি? হা? ছোৱালীয়ে মাৰিলে। কি কবি আৰু, বহুত বেয়াকে দুখ পালো। মানে মাৰিলে, পুচু মাৰিলে। তই কেনেকে গম পালি? মোক ক'লে মানুহ এজনে। মানে পাভ মাছ আনিছিলো। পাভ মাছ আনিছিলো, ভাবিলো পাতত দি খাওঁ। তাৰপৰা মই কলগছ আনিব গ'লো, কলগছৰ পাত আনিব গ'লো। কাটোতে কলগছৰ পাত দেখিলো ওচৰত বাইদেউজনী গা ধুই আছিলে। रुको जरा सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ, বাইদেউজনী দেখিবলৈ বৰ ধুনীয়া। মইনো ভাবিলো আজি গা ধুই আছে, দেখিলো ওচৰত গৈ চাওঁ, কেনেকেনো ইমান ধুনীয়া, কিনো চাবোন লগাই বাইদেৱে। তাকে চাব গৈছিলো, বেয়া চৰিত্ৰ বুলি মোক মাৰিলে, কলপাত ফলাদি ফালি দিলে। তই কাকো নকবি দেই, নকবি আকৌ কাকো। থেংক ইউ। তইতো জানই ন, মই জানো ল'ৰাটো বেয়া, হয় নাই আকৌ? এতিয়া তহঁতৰ বা ভণ্টিও গা ধুৱে, সেই পিছফালে বাঁহনি চুকত লাগবই চাবোন দি। মই জানো কিনিব চাইছো? নহয়, মই এনেই আন্দাজত। তই আমাৰ ভণ্টি তাত গা ধুৱে কেনেকে গম পালি? ককাইদেউ, তই কিন্তু মাৰ খাবি মোৰ পৰা। এনেকুৱা জেগাত মাৰিম, বাবা কবলৈ কোনো কথা নহ'ব তোৰ, গম পাবি। মই যাওঁ। तेरी मेरी